নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। থাম্বনেইলখন কি ধৰিব পাৰিছে, আজি মোৰ বাৰ্থডে 7 তাৰিখ। মই ভিডিঅ'টো আপলোড কৰিম 2 দিন দেৰিকৈ। তেন্তে আহক মোৰনো বাৰ্থডেটো কিদৰে পাতিলোঁ চাওঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিজৰ বাৰ্থডে নিজে বেলুন ফুলাবলৈ আহিছে। চিলু আহি উপস্থিত হৈছেহি। বায়ে ফুলাই আছে, সেইফালে ভিডিঅ' ফুলাই আছে। ৰঙা নীলা বেলুনখিনি ফুলাই হৈ গ'ল। এফালে এয়া মাংসখিনি বনাই আছে। মা মছলাখিনি দিয়া নাই বাবে কালাৰটো অহা নাই। মাংসখিনি পিচটো অলপ ডাঙৰ ডাঙৰকৈ ৰাখিছে, অলপ বেলেগ টাইপত বনাইছে, মানে স্পেচিয়েল আৰু জুইত বনাইছে। জুইত বনালে যিহেতু খাবলৈ সোৱাদ হয়, সেইবাবে জুইতে বনাইছে। ময়ো জুইত বনোৱাই খাই ভাল পাওঁ। এফালে কাষ্টাৰ্ডো বনাইছে। সকলোবোৰ মানে আজি মোৰ প্ৰিয় খাদ্যই বনাইছে। কেক ৰখা ঠাইখিনিও সুন্দৰভাৱে সজাই তুলিছে দুয়োগৰাকী বায়ে। এয়া ভিনদেউৱে মম জ্বলোৱাত লাগি আছে। তেন্তে আহক কেকটো কাটি লওঁ। কেক কাটি হৈ গ'ল। আনফালে আমাৰ খানাও ৰেডি হৈ গ'ল। খানাত কি কি আইটেম আছে আপোনালোকে দেখি ধৰিব পাৰিছে। চিকেন গ্ৰেভি আছে, কাষ্টাৰ্ড আছে, চাটনি আছে, আচাৰ আছে, ফ্ৰাইড চিকেন আছে, দাইল আছে আৰু ভাত। তেন্তে খানাটো খাই লওঁ। ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বাই বাই।